নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পনীৰ ৰেচিপি বনাম, তাকে চাই থাকিব। বেছি বস্তু লোৱা নাই, ঘৰত যিবিলাক বস্তু আছে সেইকেইটা বস্তুৱে মই ব্যৱহাৰ কৰিম। অতি কম খৰচতে আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। এই ৰেচিপিটোত মই বেছি বস্তু ব্যৱহাৰ নকৰোঁ। পিঁয়াজ লৈ লৈছোঁ, আলু লৈছোঁ, মটৰ লৈছোঁ, বিলাহী লৈছোঁ, জলকীয়া লৈছোঁ, আদা নহৰু লৈছোঁ আৰু পনীৰ লৈছোঁ আৰু কেইটুকুৰামান কাজু লৈছোঁ। আপোনালোকে মনৰ ইচ্ছা মতে আপোনালোকে যি যি ব্যৱহাৰ কৰে কৰিব পাৰে। মোৰ ওচৰত বেছি সামগ্ৰী নাই আৰু এই ঘৰুৱাভাৱে অকণমান কিবা যিকেইটা বস্তু আছে অতি সহজতে বনাব পৰা এটা ৰেচিপি, কম খৰচতে বনাব পৰা এটা ৰেচিপি মই বনাইছোঁ। তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, অকণো স্কিপ নকৰাকৈ। এতিয়া মই এইখিনি পিঁয়াজ আৰু এইখিনি যিমানখিনি বস্তু যোগাৰ কৰি লৈছিলোঁ এইখিনি ভাজি ল'ম। অলপ কম ফ্ৰাই কৰি ভাজি ল'ম। এইখিনি অলপ হিলাই লৈছোঁ। এতিয়া অলপমান হাফ ফ্ৰাই হোৱাৰ লগে লগে মিক্সাৰ জাৰত মাৰি দিম, অকণমান ঠাণ্ডা হোৱাৰ পিছত। এইখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিছোঁ। মিক্সাৰ জাৰত পেষ্ট এটা বনাই ল'ম। তাৰপিছত আপোনালোকে চাই থাকিব আজিনো মই পনীৰ ৰেচিপিটো কেনেকৈ বনাওঁ। এতিয়া মই পনীৰ কিপিচ দি দিম। বেছি ফ্ৰাই নকৰোঁ, অলপমান ফ্ৰাই কৰিম। কেৰাহী গৰম হ'ল, মেথি গুটি পাঁচফোৰণ দিলোঁ। তাৰপিছত পিঁয়াজ দিম। জলকীয়া বেলেগকৈ ব্যৱহাৰ নকৰোঁ, মই পেষ্টটোতে দি দিওঁ। মামনো খাব নোৱাৰে যিহেতু। হালধি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এই আলুকেইডোখৰ দি দিছোঁ আৰু মটৰ লগতে দি দিছোঁ। এতিয়া মই এইখিনি অলপমান ভাজি লওঁ। মই পেষ্টখিনি বনাই ল'লোঁ। চব্জিটো আধা ফ্ৰাই হোৱাৰ পিছতে পেষ্টটো দি দিম। এতিয়া মই পেষ্টখিনি দি দিম। এয়া দিলোঁ মই পেষ্টখিনি। দিয়াৰ পিছত এতিয়া অলপমান ভাজি থাকিম। ভাজি তেলটো তাৰ ওলাই নোযোৱালৈকে ভাজি থাকোঁ। পানী বেছি ব্যৱহাৰ নকৰোঁ। মিক্সাৰ জাৰটোত লাগি থকা পেষ্টখিনি লাগি আছিলে যে সেইখিনি তাৰে পানী অকণমান ব্যৱহাৰ কৰিম। পানী দিবলৈ হৈছে, এতিয়া পানী দি দিছোঁ। গৰম পানী ব্যৱহাৰ কৰিব আপোনালোকে। গৰম পানী ব্যৱহাৰ কৰিলে ভাল হয় চব্জিটো। বেছি পানী নিদিওঁ, অলপমান পানী দিম। চব্জি প্ৰায় হৈছেগৈ আৰু। চব্জিটো হোৱা 10-15 মিনিটমানৰ আগত আপোনালোকে জলকীয়া দি দিব, তেতিয়া ধুনীয়া ফ্লেভাৰ এটাও দিয়ে আৰু ইমান জ্বলাও নহয়। ফাইনেলি মোৰ চব্জি হৈ গ'ল। বাটাৰ দিছিলোঁ নমোৱাৰ আগত, কিন্তু ভিডিঅ'টো বিচাৰি নাপালোঁ, ডিলেট হৈ থাকিলে ক্লিপটো। চব্জিটো নমোৱাৰ পিছত ধনিয়া দি দিব। এতিয়া মই ধনিয়া দি দিছোঁ। শেষত ধনিয়াটো দি দিলে চব্জিটো খায়ো ভাল লাগে আৰু সুগন্ধটো ভাল লাগে। আজি ভাতৰ কাঁহীখন এনেদৰেই যোগাৰ কৰি ল'লোঁ। আশা ৰাখিছোঁ মই বনোৱা ৰেচিপিটো আপোনালোকে ঘৰত সকলোৱে এবাৰ ট্ৰাই কৰিব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।